নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিৰ পৰা ওলোৱা এটা চাকৰিৰ বিষয়ে। এইটো পোষ্টটো ওলাইছে নগাঁও জিলাত। ইয়াৰ ইণ্টাৰভিউ ডেট হৈছে 22 ফেব্ৰুৱাৰী আৰু পোষ্টটোৰ নাম হৈছে ফ্ৰণ্ট অফিচ কোঅৰ্ডিনেটৰ। কণ্টেক্সুৱেল হয়। ইয়াৰ কাৰণে বয়স লাগিব 18 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। কেণ্ডিডেটজন BA পাছ কৰিব লাগিব বা BSc BCom হ'লেও হ'ব। লগতে 6 মহীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু দৰমহা হ'ব 20,000 টকা পাৰ মান্থ। পোষ্ট এটাই আছে ইয়াত কিছুমান জেনেৰেল ইনফৰমেশ্যন দিয়া আছে। ইণ্টাৰভিউৰ সময়ত কম্পিউটাৰ এটা টেষ্ট হ'ব। লগতে আপোনালোকৰ যিবিলাক অৰিজিনেল ডকুমেণ্ট আছে ডকুমেণ্টবিলাক লৈ যাব আৰু এখন পাছপোৰ্ট চাইজ ফটো লাগিব। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা বুজি পোৱাত অসুবিধা হ'লে কমেণ্ট কৰিব। ধন্যবাদ।